আজি 2003 চনত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল 6 শিডিউল হোৱাৰ পিছত ইয়াৰ পৰা পঞ্চায়তী ৰাজটো হটাই দিয়া হৈছিলে আৰু পঞ্চায়তী ৰাজৰ জাগাত 6 শিডিউলত আমাৰ ভিচিডিসি সিস্টেমটো আহিছিলে আৰু সেই সময়ৰ পৰা ভিচিডিসি সেক্ৰেটাৰী বুলি ইয়াত নাছিলে যাৰ কাৰণে ভিচিডিসি অফিচবিলাকো হোৱা নাছিলে তো ৰাইজ আহি প্লাই যেটো পঞ্চায়তী ৰাজ সিস্টেমত যেনেকৈ পঞ্চায়ত সেক্ৰেটাৰী অফিচ কৰে ইয়াত অফিচ নকৰাৰ কাৰণে ক'বাত চাহ দোকান বহি কাৰোবাৰ ঘৰত বহি বিভিন্ন প্ৰজেক্টবিলাক প্ৰপ'জেলবিলাক তেখেতসকলে কৰিব লগা হৈছিলে ভিচিডিসি চেয়াৰমেন মেম্বাৰসকলে তো আমাৰ এই চাৰিটা বছৰত প্ৰথম আমি টাৰ্গেট লৈছিলোঁ যে 420টা ভিচিডিসিটো নিৰ্মাণ কৰিব লাগে তো 420টা ভিচিডিসি নিৰ্মাণ কৰা হৈ গ'ল এট দ্য সেম টাইম আমি আজিৰ তাৰিখত 420 জন ভিচিডিসি সেক্ৰেটাৰীও নিয়োগ কৰিব পাৰিলোঁ আৰু সেই কাৰণে আহি থকা সময়ত যেটো ৰুৰেল ডেভেলপমেণ্টৰ কাম হ'ব গ্ৰাম্য উন্নয়নৰ যেটো কাম কাজ হ'ব এটো খুব সিস্টেমেটিক্যালি হ'ব আৰু পাব্লিকে এতিয়া ভিচিডিসিৰ কাম বা ৰুৰেল ডেভেলপমেণ্ট কাম গ্ৰাম্য উন্নয়নৰ কামবিলাক লৈ প্লাই ইয়াৰ ঘৰ তাৰ ঘৰ চাহ দোকানত বহিব নালাগে ডাইৰেক্ট ভিচিডিসি অফিচত আহিব পাৰিব আৰু তাত সেক্ৰেটাৰীক লগ কৰি নিজৰ কামবিলাক কৰিব পাৰিব গতিকে আজি নিয়োগ হোৱা সেক্ৰেটাৰীসকলক মই অভিনন্দন জনাইছোঁ তেখেতসকলৰ পৰিয়ালক অভিনন্দন জনাইছোঁ মই তেখেতসকলক এটাই কথা অনুৰোধ কৰি আহিছোঁ যে চাকৰিটো পোৱাৰ পিছত গ্ৰাম্য অঞ্চলত আমাৰ বহুতখিনি আমাৰ মা দেউতাসকল খেতিয়কসকল গৰীব মানুহবিলাক আহিব সেই সকলক যাতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে কেতিয়াও নো বুলি নকয় তেখেতসকলক সদায় সহায় কৰে মই এটোৱে অনুৰোধ কৰিছোঁ আৰু তেখেতসকলৰ ট্ৰেইনিং দিয়া হ'ব আৰু টাইম টু টাইম তেখেতসকলক অলপ ৰিফ্ৰেছাৰ কোৰ্স টাইপৰ কৰা হ'ব যাতে এফিচিয়েন্সিটো বাঢ়াব পাৰে আৰু এনি কাইণ্ডছ অফ ৱৰ্কছ তেখেতসকলে যাতে সহায় কৰিব পাৰে গতিকে আজিৰ দিনটো বড়োলেণ্ডৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াৰ পিছত ৰুৰেল ডেভেলপমেণ্টৰ কামটো খুব ষ্ট্ৰীমলাইন হ'ব এফেক্টিভ হ'ব আৰু হিটো ৰাইজে বিচৰাৰ নিচিনাকৈ এটা স্পীডত এটা টাৰ্গেটেড টাইমত এই কামখিনি কৰিব পাৰিব মুখ্যমন্ত্ৰী ভিচিডিসি ভংগৰ কথা আৰু আনফালে আপুনি এপইণ্টমেণ্ট লেটাৰ আছে সব 6 শিডিউলত ভিচিডিসি থাকিবই 10টা 6 শিডিউল আছে ইয়াত ভিচিডিসি থাকিবই খালি পাব্লিকৰ এটা চিন্তা আছিলে যে ভিচিডিসিটো সিস্টেমেটিক হোৱা নাই কাৰণ ইলেকশ্যন হোৱা নাই আৰু ফাইনেন্স কমিশনৰ যদি ফাণ্ড পাব লাগে ইলেক্টেড বডি থাকিব লাগে এই কথাটো লৈ প্লাই আগৰ পৰা ডিসকাশন চলি আছিল গতিকে ফাইনেন্স কমিশনৰ পইচা ইয়াতে আহে ইলেকশ্যন হোৱা নাই সিস্টেমেটিক্যালি চলা নাই এইবিলাক কথা লৈ প্লাই বহুত বছৰৰ পৰা আলোচনা হ'ল ইয়াৰ কাৰণে 2019 চনত যেটো 125 এমেণ্ডমেণ্টটো ৰাজ্যসভাত টেবল কৰা হ'ল কিন্তু পাছ নহ'ল এতিয়া নতুনকৈ আকৌ ভাৰতৰ সংবিধানৰ 125 এমেণ্ডমেণ্টটো বিলটো আহিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে এইবাৰ আহিব লগা হৈছিলে কিন্তু উইণ্টাৰত আহিব বুলি কৈছে আৰু তাত এই কথাবিলাক লিপিবদ্ধ আছে যে ইলেকশ্যন হ'ব লাগে তেতিয়া ফাইনেন্স কমিশনৰ পইচা পাব এতিয়া বহুত পইচা কাউন্সিলবিলাকত লষ্ট হৈ আছে কাৰণ ইলেকশ্যন বা সিস্টেমেটিক্যালি ভিচিডিসিটো লৈ যাব নোৱাৰাৰ কাৰণে নিৰ্বাচন আহিছে এতিয়া ইউপিপিএলৰ কিবা নতুনকৈ অংক কৰিলে নেকি চাওক ইউপিপিএলৰ অংক আমি যেতিয়া পলিটিক্স আৰম্ভ কৰিছোঁ আমাৰ দলে কাম কাজ আৰম্ভ কৰিছে তেতিয়াৰ পৰা চলি আছে আৰু সেই অংকটোকে আমি ইউপিপিএল মডেলৰ ৰাজনীতি বুলি কৈছোঁ গতিকে ইউপিপিএল মডেলৰ ৰাজনীতিত আমাৰ এই আটাইবোৰ সমস্যাবিলাক সমাধান কৰি কেনেকৈ বড়োলেণ্ডটো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয়ৰ এটা বড়োলেণ্ড গঢ়িব পাৰে আৰু উন্নত এটা বড়োলেণ্ড গঢ়িব পাৰে ইয়াৰ 26টা জনগোষ্ঠী আৰু 35 লাখ জনগণক লৈ এই কাম কাজ এই চিন্তাধাৰা এই মিছন ভিজনটোৱে ইউপিপিএল মডেল অফ পলিটিক্স বুলি কৈছে আৰু হিটো লৈ আমি কাম কৰি আছোঁ চাওক সব সময়ে ক'ব দৰকাৰ হ'লে ল'ম কিন্তু এতিয়া আমাৰ দৰকাৰ হোৱা নাই কাৰণ আমাৰ 40টা সমষ্টিত কাম কাজ চলি আছে ৱাৰ্কাৰবিলাকে লিডাৰবিলাকে কাম কৰি আছে আমিও কাম কৰি আছোঁ গতিকে আজিৰ ডিমাণ্ডটো হেলিকপ্টাৰৰ আমাৰ অহা নাই কাম কাজবিলাক তেনেকৈ চলি আছে আমি কৰি আছোঁ তেখেতৰ হয়তো ডিমাণ্ড আহিছে সেইকাৰণে তেখেতে লৈছে বেলেগো কাৰণ থাকিব পাৰে তেখেতে হেলিকপ্টাৰ লোৱাৰ সব ক'বাত কিবা এটা দুটা ৰিচেণ্টমেণ্ট হয় টিকেট দিয়া সময়ত এইটো অকল ইয়াত হৈছে নহয় গোটেই ভাৰততে টিকেট দিয়া সময়ত কিবা কিবি সৰু সুৰা দুখ বেদনা কান্দা কাটা এইবিলাক হৈ থাকে চ' সেইটো ডাঙৰ কথা নহয় এইটো লাহে লাহে সব ষ্ট্ৰীমলাইন হ'ব আৰু কাম কৰিব